অ মানে অমিতা, আ মানে আনাৰস, হচৈ মানে ইটা, দীৰ্ঘই মানে ইগল। অ পেলু পঢ়ি আছা তই? পঢ়ি আছো ৰ। মই তোৰ কাৰণে লুচি ভাজা বনিছো, খাবি না এতিয়া? এতিয়া নাখাও দে নহলি, ৰাতি ভাতৰ লগত খাম দে। ঠাণ্ডা হৈ যাব দি থাকলেকি। তেতিয়া গৰম কৰি দিবি। তাৰ খাব ইচ্ছা নাই দে, তাৰ ভাগৰ লুচি কেইখন মোক লাগি লৈ আহা। দিমে আপোনাক। নাজনো দেই, এই তিৰি দুই কিয় আজি ইমান দেখিবা নোৱাৰে মোক। আজি স্কুলত ঘটনা এটা হ'ল নহয়। কি? দুপৰীয়া 12টামান বাজিছিলে, টিফিন খোৱা টাইম। আমাৰ লগৰ ছোৱালী এটাই কি কৰিছে, সি তাৰ বাম হাতখন ৱালত লগাই দিছে। তাৰ পিছত বেলেগ এটা ছোৱালীক সেই হাতখনত ঘুচা বান্ধিছে। ঐ ঘোচটো মাৰাৰ লগে লগে সি হাতখন গুচাই দিছে। পৰিল না ঘোচটো ৱালত। কি বুৰ্বক ছোৱালী শুনচোন। তাৰপিছত যোনটো ছোৱালী ৱালত ঘোচাটো মাৰিলে, সি কি কৰিছে, তাৰ বাম হাতখন নিজৰ গালখনত লগাই দিছে আৰু বেলেগ এটা ছোৱালীক এবাৰ হাতখনত ঘুচা বান্ধিছে। কি মাৰিলে ঘোচ, সি ঘোচটো মাৰাৰ লগে লগে ই হাতখন গুচাই দিছে। পৰিল না ঘোচটো গালতে। তাৰ চাইডৰ দাঁত দুটা লগে লগে সৰি গৈছে। কেনে মানুহ এনে বুৰ্বক মানুহ থাকে দুনিয়াত। এই ছোৱালীটো আমাৰ স্কুলৰ ভিতৰতে বুৰ্বক। তাৰ নাম কি? তাৰ নামটো ভলাই না মলাই কিবা হেনা আছিল। নাম জনাই তাৰ কামোৱে হেনাই। আৰু এটা কথা, কি মই যোৱাকালি স্কুলৰ পৰা আহি থাকোতে ৰাস্তাত তহঁতৰ লগৰ টংকে খুৰাক লগাল পালো। সি মোক কি কবা দিছে জানা না? কি? আমাৰ স্কুলৰ যি ইংলিছ বাইদেউ আছে, মই বোলে তাক এই ইংলিছ বাইদেউৰ ফোন নম্বৰটো আনি দিবা লাগে। কি কৰে সি নম্বৰটো নাজনো। আৰু মই যদি ফোন নম্বৰটো আনি দিওঁ, সি বোলে মোক সিহঁতৰ ঘৰত ছাগলৰ মাংসৰি ভাত খুৱাব। ছাগলৰ মাংস খুৱাব তোক? যি চিপৰে মানুহ 1 টকা এটা খৰচ কৰিব নোখোজে, মাংস বুলি পেলাই সি ছয়াবিনকে চকু মুজি খাই থৈ দে। আৰু সেনে মানুহ এটাই তোক ছাগলৰ মাংস খুৱাব? নহলে মই এটা কাম কৰিম দে। কি? কালি দুপৰীয়া মই সিহঁতৰ তাকে ভাত খাব যাম দে। আৰু যদি ফোন নম্বৰ দে তোক চাবি কিন্তু। এই ফোন নম্বৰ নেদাও নহয় মই এনে কাৰোবাৰ এটা নাম্বাৰ দিম আৰু তাৰে মাংস দিটো ভাত চাত খাব পাম। ক'ত পাই এইগিলা বুদ্ধি তই? দে তাক কালি কবাৰ কিবা নাম্বাৰ এটা দিবি। মোৰক যতৰ বতত পৰে। ঘৰত আছে নে কোনবা? পেলু দেখোন। মই দে। তুমি যে কৈছিলা ফোন নম্বৰ লাগে বুলি, আনছো মই। কি কোৱা? সঁচাই আনছো মই। বহাচোন, বহা তুমি। মই বাৰু বহিলো ৰবা। পিছে মাংস যে যোগাৰ কৰিম বুলি কৈছিলা, ৰেডি হৈ আছে, তুমি চিন্তা কিয় কৰিছ? তে নাম্বাৰটো তুমি লিখি লও প্ৰথমত। 99229 09009। বঢ়িয়া হৈ গেল, চেভ কৰিলো নাম্বাৰটো। কিন্তু নাম্বাৰটো মই দিয়া বুলি নকবা তেওঁক, মোক নহলে স্কুলত আৰু কাণত ধৰি থৈ দিব। তুমি এইগিলা চিন্তাই নকৰবা। পিছে হ'ব জলা, ভোকো লাগছে মস্ত, ভাত খাও জলা। আজি ছাগলৰ মাংসৰি ভাত খাম। তুমি এই বহিয়ে গেছ? তুমিও বহা, মোৰ মানে মস্ত ভোক লাগছি। দাচোন মোৰতো হ'ব দা, তুমি খাই লো থা আগে। এই কি ভাতৰ লগত লুচি ভাজা নেকি? আৰু কাষত বাতিত কি এইগিলা? সেইগিলা ভোলৰ তৰকাৰী। আৰু এই দেখোন মুৰ্গীৰ মাংস। তুমি মোক ছাগলৰ মাংস খুৱাম বুলি কৈছিলা। কৈছিলো ৰবা, শুনাচোন। মই মাংস কিনবা বজাৰত গেলো, বজাৰত ছাগল বেপাৰী এটাও নাহিলা, সেইকাৰণে মুৰ্গীৰ মাংস আনিলো। কি যি হব। এইটো কি? মুৰ্গীৰ ঠেং। ইমান নমান ঠেং মুৰ্গীৰ? মুৰ্গীটোৰ কি পলিও হৈছিল নেকি? দাদা খাই উঠা তোমার ভাতখিনি, বৰ কথা কও তুমি। চালা ছাগল খুৱাম বুলি কৈ পেলাই মুৰ্গী খোৱালাক মোক, বয়াকে থগালাক মোক। বাইদেউ নমস্কাৰ। আজি তোনা দুয়ো হৈছ, বাকী দুটা কিয় নাহিল? তেনা দুয়ো বোলে বিয়া খাবা গেছি আজি। তোনাক মই আজি ক্লাছ ভালকে কৰিব নোৱাৰিম, মোৰ মানে মূৰাটো বিৰাট বিষ উঠি আছে বৰ পাই। নামান মালিচ কৰি দিওঁ নেকি মূৰাটো? তোনা এটা কাম কৰা, বহি ওলা আৰু ABCD খন লিখা। ঠিক আছে। বাইদেউ এটা ঘটনা ঘটছি নহয়। কি ঘটনা? আমাৰ গাঁৱৰ যি টংকে খুৰাৰ কথা কৈছিলো, আপোনাৰ যি ফোন নম্বৰ খুজিছিল, যোৱাকালি মই স্কুলৰ পৰা যাই থাকোতে তেওঁক ৰাস্তাত লাগাল পালো। আৰু তেওঁ মোক কি কবা দিছে জানে না? মই যদি তেওঁক আপোনাৰ ফোন নম্বৰটো দিওঁ, মোক বোলে ছাগলৰ মাংসৰি ভাত খুৱাব। তাৰপিছত দিলি না মোৰ নাম্বাৰটো? কিয় দিম বাইদেউ, মই এনেই ভুলকে নাম্বাৰ এটা দি থৈ আহিছো। বঢ়িয়া। মই ভাবছো কবাৰ কিবা নাম্বাৰত ফোন কৰি ফেলে মোৰো ফটো পৰি সি ভালে হৈছে। এখনলৈকে ঠিকেই আছিল, কিন্তু তাৰ মাজতে এটা ডাঙৰ ভুল হৈ গেল নহয়। কি ভুল? মই ভুলতে আমাৰ মাইন নাম্বাৰটো দিছো তাক। এতিয়া সি জানাই মানুহ, সিটো 100 বাৰ মান ফোন কৰিব নাম্বাৰটোত। তাৰ পিছত যে মোৰ কি বিলাই হব সেইটো ভগৱানেহে জানে। হেল্ল', I love you. কি?
জান আই লাভ ইউ সো মাছ। কোন পাগল তই মাথাটো আছে নেকি তোৰ জান সঁচাকে কৈছো হা, তুমি নহলে মই মৰি যাম। মোৰ যা তই তালা কোন পাগলে ফোন কৰি থাকে ইনকে দিনটোত 100 বাৰ ফোন কৰি লাখি মোক কি হৈছে মালতী? চাকচোন আজি দিনটো কোনোবা এটা মানে মোক ফোন কৰি আছে কি কৈছে ফোনত? ফোনত কৈছে আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ খালি সেইটোৱে কথা তাৰ এই ভুলটো মোৰে হৈছে দে। কি ভুল? মই যি টংকে খুৰাক নাম্বাৰটো দিয়া কথা আছিল, ভুলতে মই এবাৰ মাই নাম্বাৰটো দিছো যা। তইহে কৈছা এই মহান কামটো। তোক তো যি ৰ বেটা। এই ধৰ